ভাৰতীয় ইতিহাসত এটাইতকৈ বিখ্যাত কামটিয়ে হ'ল অযোধ্যাত শ্ৰীৰামচন্দ্ৰৰ যি মন্দিৰ নিৰ্মাণ কৰা। 1998 চনতেই কুম্ভমেলাত আমিও আছিলোঁ। সন্ত সাধুই একেশ্বৰে কৈছিল যে অযোধ্যাত ৰাম মন্দিৰ এদিন নিৰ্মাণ হ'ব। যদি ভগৱন্তই সন্ত সাধুৰ কথাই নেৰাখে তেতিয়াহ'লে ভগৱানক চিন্তা কৰিব কোন? আমি যদি ইতিহাসৰ পাত লুটিয়াই চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে আমাৰ উপাস্য দেৱতা কৃষ্ণ আৰু ৰামৰ কোনো প্ৰভেদ নাই। অযোধ্যা সৰজু নদীৰ পাৰত যি মন্দিৰ আছিল, কিছু বিবাদ হৈছিল, কিন্তু শেহতীয়াকৈ আইনৰ তৰফৰ পৰা সেই বিবাদ নিষ্পত্তি কৰিছিল আৰু ভাৰত চৰকাৰৰ উদ্যোগত ৰাম মন্দিৰ নিৰ্মাণৰ কাম 15 জানুৱাৰী 2021 পৰা আৰম্ভ হৈছিল। আমাৰ অসমবাসীৰ কাৰণে বৰ সৌভাগ্যৰ কথা, যিহেতু আমি আমাৰ যিটো একেশ্বৰবাদ, আমি শ্ৰীকৃষ্ণক পোনপ্ৰথমতে